নমস্কাৰ বন্ধুসকল, গুড ফৰ ব্লগছৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ গৈছোঁ প্ৰগতিশীল জাতীয় মঞ্চ অসমে কেন্দ্ৰীয়ভাৱে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে ফৰকাটিং অমৰজ্যোতি ক্লাবত, গোলাঘাট জিলাৰ ফৰকাটিং অমৰজ্যোতি ক্লাবত। বলক তাত কেনেকুৱা ধৰণে আয়োজন কৰিছে আপোনালোকক দেখাবৰ কাৰণে লৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান স্ক্ৰিপ্ট নকৰাকৈ চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰো কৰিব, কাৰণ এই ভিডিঅ'টোৰ যোগেদি বহুত মানুহে আপোনাৰ দিহানামত অংশগ্ৰহণ কৰিব পাৰিব। তো চাই থাকক, আৰম্ভ কৰিছোঁ। দিহানাম ইয়াতে হ'ব ন? ইয়াতে পতা হৈছে ন? কেতিয়াকৈ পতা হৈছে? অসমীয়া 6 ফাগুন, হয়। ইংৰাজী 19 ফেব্ৰুৱাৰী, হয়। 2023 দেওবাৰে, মানে অহা দেওবাৰে। কাইলৈ থাকি পৰহিলৈ আমি প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ উদ্যোগত, গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিক পুৰুষ মহিলা উভয়ে আমি দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আচলতে ৰাইজৰ বিপুল দাবীত আমি এই আজি দিহানামটো সদৌ অসম ভিত্তিত আমি আয়োজন কৰিছোঁ। গতিকে আমি সকলো সাংস্কৃতিক প্ৰেমী তথা ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শ উপস্থিতি কামনা কৰিছোঁ। লগতে যিসমূহ দিহানামৰ দল আছে তেখেতলোকে এতিয়াও যদি আমাৰ লগত যোগাযোগ কৰা নাই, তেখেতলোকে আমাৰ ফোনযোগে তেখেতলোকৰ দলৰ নামসমূহ পঞ্জীয়ন কৰিব পাৰিব আৰু অফলাইন যোগেও তেখেতলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। হয়। ইয়াৰ আয়োজক সমিতিৰ আপুনি কি হয়? সভাপতি হয় ন? জইণ্ট ফিজ কিমান দিছে আপোনালোকক? আমাৰ 500 টকা। 500 টকা। প্ৰথম পুৰস্কাৰ কিমান দিছে? 12,051 টকা। দ্বিতীয় পুৰস্কাৰ আপোনাৰ 8,051 টকা। 8,051 টকা। দ্বিতীয় পুৰস্কাৰ আপোনাৰ 4,051 টকা। আৰু কিবা আছে নে আপোনালোকৰ পুৰস্কাৰ? আমাৰ নেগেৰাবাদক শ্ৰেষ্ঠ নেগেৰাবাদক আছে। শ্ৰেষ্ঠ নেগেৰাবাদক, সেইটো কিমান দিছে? তেখেতৰ আপোনাৰ 1,051 টকা দিয়া হৈছে। আৰু কিবা আছে নেকি? আমাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী দিয়া হৈছে। সেইটো কিমান দিয়া হৈছে? তেখেতৰ আপোনাৰ 1,051 টকাই দিয়া। 1,051 টকা। জইণ্ট ফিজটো 500 টকা। 500 টকা। হয় হয় হয়। আপুনি কি হয় ইয়াৰ? মই এবাৰ এই আয়োজক সমিতিখনৰ ছেক্ৰেটাৰী হয় ন? তো ভালকৈ আয়োজন হৈ আছে? ভালকৈ আয়োজন হৈ আছে। ইয়াতে পুৰুষ মহিলা বুলি বেলেগ থাকিবনে? অকল না, পুৰুষ মহিলা উভয়ে কৰিব পাৰিব। পুৰুষ মহিলা সকলো আহি ইয়াত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। মাত্ৰ জইণ্ট ফিজ 500 টকা। জইণ্ট ফিজ 500 টকা। সভাপতিয়ে ক'লে মানে 500 টকা দি পেলাই 12,000 নিব পাৰিব? 12,000 নিব পাৰিব। হয়। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহক চাওক যে অমৰজ্যোতি ক্লাবত কেনেধৰণে আমি আয়োজন কৰিছোঁ। আহি পেলাই এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰক আৰু আপোনালোকলৈ আমি আগতীয়াকৈ শুভেচ্ছা। দেওবাৰে ৰেজিষ্ট্ৰেশ্যনটো কেইটা বজাৰ পৰা হ'ব? 8টা বজাৰ পৰা। 8টা বজাৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু অনলাইন যোগে কৰিব পাৰিব। হয়। অনলাইন যোগে হৈ আপোনালোকৰ ফোন নম্বৰকেইটা দি দিম ইয়াত। আমাৰ ফোন নাম্বাৰ দিয়া আছে বৰ্তমান। হয়। আমাৰ যিখিনি লিফলেটত আছে সেইখিনিত ফোন নাম্বাৰ দিয়া আছে। গতিকে সকলো তাত যোগাযোগ কৰিব পাৰিব, লগতে অফলাইনতো যোগাযোগ কৰিব পাৰিব। হয়, ঠিক আছে। ভাল লাগিলে, সকলো আহিব। দিহানাম প্ৰতিযোগিতা প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ উদ্যোগত, গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা ফৰকাটিং অমৰজ্যোতি ক্লাব, 6 ফাগুন 19 ফেব্ৰুৱাৰী 2023। তো এই মঞ্চতে আপোনালোকৰ দিহানাম আয়োজন কৰা হৈছে। মঞ্চটোৰ নাম হৈছে ফৰকাটিং অমৰজ্যোতি ক্লাব। চ' ইয়াতে আপোনালোকে দিহানাম পৰিৱেশন কৰিব পাৰিব। গতিকে যিসকল দলে দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে, চ' তেখেতলোকে খুব সোনকালে অনলাইন অফলাইন যোগে আপোনালোকক নম্বৰ দিয়া হ'ব। অনলাইন অফলাইন যোগে যোগাযোগ কৰিব পাৰিব। নমস্কাৰ। অসমীয়া 6 ফাগুন, ইংৰাজী 19 ফেব্ৰুৱাৰী দেওবাৰে ফৰকাটিং অমৰজ্যোতি ক্লাবত প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা পাতিবলৈ লোৱা হৈছে। উক্ত দিনটোত সকলো ভক্তপ্ৰাণ তথা সাংস্কৃতিক প্ৰেমী ৰাইজ তথা দিহানামৰ দল তথা আই মাতৃসকলে আমাৰ এই অনুষ্ঠানটোত আহি তেখেতলোকৰ দিহা পৰামৰ্শ তথা উপস্থিতি
এই কামনা কৰি আমি সকলোকে প্ৰগতিশীল জাতীয় মঞ্চ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু যিসকল দিহানাম প্ৰতিযোগিতাৰ দল আছে সকলোৱে আমাৰ লগত যোগাযোগ কৰি তেখেতলোকৰ দলসমূহৰ নামসমূহ পঞ্জীয়ন কৰিব পাৰিব আজিৰে পৰা আৰু যিসকল দল আজি তেখেতলোকে কৰিবলৈ অসুবিধা হ'ব তেখেতলোকে দেওবাৰে পুৱা 8 বজাৰ পৰা আমাৰ ইয়াত পঞ্জীয়ন মুকলি কৰা হ'ব তেখেতলোকে আহি তাত তেখেতলোকৰ নামসমূহ পঞ্জীয়ন কৰি ল'ব পাৰিব গতিকে আমি সকলোৰে উপস্থিতি দিহা পৰামৰ্শ কামনা কৰিম ধন্যবাদ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 6 ফাগুন 19 ফেব্ৰুৱাৰী আমি প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ ফালৰ পৰা দিহানাম প্ৰতিযোগিতা পাতিবলৈ লৈছোঁ গতিকে আপোনালোকৰ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছোঁ লগতে যিখিনি দিহানামৰ দল আছে পুৰুষ মহিলা উভয়ে ইয়াত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব গতিকে সকলোকে আমাৰ যি ফোন নম্বৰ দিয়া আছে সেই ফোন নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনোৱা হয় ধন্যবাদ